নমস্কাৰ। আমি মানুহবোৰ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কেৱল মাথো খোৱাৰেই চিন্তা, বিশেষকৈ আমি মাইকী মানুহবিলাক। এনেদৰে মই আলু কাটি ল'লোঁ, পিঁয়াজ, কেঁচা জলকীয়া, শুকান জলকীয়া, জিৰা গুড়ি আৰু ধনিয়া গুড়িও ৰেডি কৰি ল'লোঁ। আমি মানুহ যিহেতু 3জন, সেয়েহে সৰু বাতি এটাৰে 2 বাতি মচুৰ দাইল ল'লোঁ আৰু 1 বাতি জহা চাউল ল'লোঁ। এতিয়া চাউল আৰু দাইলখিনি খুব ভালদৰে ধুই ল'লোঁ। আজি মই এটা ৰেচিপিহে দিবলৈ গৈ আছোঁ। ইমান দিনে মই কি খাওঁ তাকেহে দিছিলোঁ। প্ৰেছাৰ কুকাৰটো গেছৰ ওপৰত বহাই দিলোঁ। আনফালে আকৌ কেৰাহীখন পাতি তাত মিঠাতেল ঢালি দিলোঁ। আলুখিনি যিহেতু তেলতে মই সিজাম বুলি ভাবিছোঁ, গতিকে তেল সৰহকৈ দিলোঁ। জোখমতে নিমখ হালধি দি কিছু সময় লৰাই আলুখিনি তেনেকৈ সিজিবলৈ দি মই এইফালে আকৌ কুকাৰটোত তেল দি পিঁয়াজ, জলকীয়া, তেজপাত আৰু পাঁচফোৰণ, শুকান জলকীয়া দি অকণমান সময় লৰাই থাকিলোঁ। এতিয়া তাত ধুই থোৱা মচুৰ দালিখিনি দি খুব ভালদৰে লৰাই থাকিলোঁ। এনেদৰে কিছু সময় লৰাই ভাজি থাকিলোঁ। অকণমান সময় ভাজিব লাগিব যাতে মচুৰ দালিত লাগি থকা পানীখিনি শুকাই যায়। তাৰপিছত মই তাত জোখমতে নিমখ আৰু হালধি দি দিলোঁ। নিমখ হালধি দিও আৰু কিছু সময় লৰাই থাকিলোঁ। ধুই থোৱা চাউলখিনিও এতিয়া তাত ঢালি দিলোঁ আৰু লৰাই থাকিলোঁ। কিছু সময় লৰাই থকাৰ পিছত যেতিয়া অকণমান ভাজ খাইছে, তেতিয়া মই থেতেলাই থোৱা অকণমান আদা, জিৰা আৰু ধনিয়া গুড়ি মিক্স কৰি দিলোঁ। এইখিনি দিয়াৰ পিছত আৰু অকণমান সময় লৰাই থাকিলোঁ। চাব লাগিব যাতে মছলাখিনি সুন্দৰকৈ এটা ধুনীয়া গোন্ধ ওলাইছে। মছলাখিনিও ভাজ খালে আৰু এটা ধুনীয়া গোন্ধ চাৰিওফালে বিয়পি গ'ল। এতিয়া গৰম পানী ঢালি কুকাৰটো এটা চিটি অহালৈকে ৰখি থাকিলোঁ। এটা চিটি যেতিয়া আহি গ'ল, মই নমাই থলোঁ। আনফালে মোৰ আলু ভাজি ৰেডি হৈ গ'ল। আজি তাৰমানে আমি খিচাৰি খালোঁ, কিন্তু এইটো ড্ৰাই খিচাৰি। এই ডিছটো আকৌ মোৰ ল'ৰাৰ খুব ফেভৰেট হয়। তাৰ লগত মই বিলাহীৰ টক বনাইছিলোঁ আৰু পাপৰ ফ্ৰাই কৰিছিলোঁ। আপোনালোকে চাগে এনেদৰে কোনোবাই খায়। যদি খোৱা নাই এবাৰ খাই চাবচোন, খুব ভাল লাগে খাবলৈ। এই যে মোৰ হাতখন দেখিছে, ইয়াত কি হোৱা বুলি ভাবিছে কওকচোন। মোৰ হাতখনত আজি ফেভিকুইক লাগিলে। ফেভিকুইক লগাৰ পিছত মোৰতো বিৰাট টেনশ্যন হৈ গ'ল, এতিয়া কেনেকৈ খেদাওঁ এইখিনি। হঠাৎ মনলৈ আহিলে অকণমান চেনিটাইজাৰে লগাই চাওঁচোন যায় নেকি। সঁচাকৈ চেনিটাইজাৰত মোৰ হাতত লাগি থকা ফেভিকুইকখিনি গুচি গ'ল। আগতে বহুত বছৰ আগতে এবাৰ এনেকৈ লাগিছিলে, প্ৰায় এসপ্তাহমান লাগি গৈছিলে লগতে। এইবাৰ কিন্তু একদম 2 ছেকেণ্ডত গুচি গ'ল। হৈ গ'ল মোৰ চাফা। এইটো কিমান সুন্দৰ টিপছ, কাৰোবাক দৰকাৰ হ'লে ইউজ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো কেনে পালে? যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। থেংক ইউ। তেন্তে বাই বাই, গুড নাইট।